morning everyone. কি খবৰ আপোনাৰ? আমি ক'ত আছো কৈ দিয়া? আমি শিৱসাগৰত আছো। আমি ফুৰিব আহিছো না? স্কুল বন্ধ দিছে। এতিয়া পুৱাটো পৰিব। স্কুল বন্ধ দিছে 1 মাহৰ কাৰণে, সেইটো কাৰণত আমি ফুৰিব আহিছোঁ কাৰণ হাজবেণ্ড ইয়াতে থাকেতো, সেইকাৰণে আমি এতিয়া গা পা ধুলোঁ। ৰাতিয়ে আহিছিলোঁ, ইমান শুই উঠিছোঁ এতিয়া গোটেই ৰাতিটো। 3টা বজাত আহি পাইছোঁ, চাৰে 3টাত আহি পাইছোঁ। তাৰপিছত আহিয়ে শুলোঁ অকণমান। দেখাই থাকিম দেই কি কৰোঁ ইয়াতে, ক'ত যাওঁ আপোনালোকক দেখাই থাকিম দেই। মই ন কোৱা, দেখাই থাকিম। কোৱা, ভাল লাগিছেনে ইয়াত? ভাল লাগিছে। কিমান ভাল লাগিছে? বহুত ভাল। আৰু অকণমান আমি এনেকৈ ফুৰিব আহিছিলোঁ। এতিয়া আন্ধাৰ হৈ আছে আৰু ইমান মানে ভালকৈ স্পষ্টকৈ দেখিব পৰা যোৱা নাই। এয়া এইটো শিৱদৌলটো। শিৱদৌল ওচৰতে আৰু আমি য'ত আছিলোঁ তাৰ ওচৰতে আছে। আমি গোটেইখিনি ওচৰতে আছে আৰু ক'ব গ'লে। আমি আছিলোঁ হোমষ্টেত আছিলোঁ এদিনৰ কাৰণে। তাৰপিছত এতিয়া ৰুম ল'ম বুলি ভাবিছোঁ। ৰুমটো চাই আহিছে। ইয়াৰ ওচৰৰ পৰা ক'লে যে শিৱদৌল ইমান ডাঙৰ নহয় ওচৰৰ পৰা চালে। আৰু এইফালে আমি অকণমান কিবা খাম বুলি, ফাষ্টফুড কিবা এনেকুৱা খাম বুলি আৰু আজি আমি ৰুম এটা ল'লোঁ। ৰুমটো লগতে কেমেৰাটো আছে। ৰুম এটা ল'লোঁ। এতিয়া আমাৰ তাতো বিচনা নাই ন, এমাহৰ কাৰণে আহিছোঁ। এতিয়া বিচনা কটনতে লৈছোঁ আৰু এইফালে কিটচেন, বাথৰুম আছে। আৰু অকণমান বাহিৰত ওলাই আহিছিলোঁ বজাৰ কৰিম বুলি। আৰু বজাৰখন দেখিছেনে, ইমান ভাল লাগিছে মোৰ। বজাৰখন নহয়, এটা ঠাইতে মানে চবখিনি বজাৰ মানে ইমান ধুনীয়াকৈ বহিছে যে, ইমান মানে বিৰাট ভাল লাগিছে, বিৰাট পচন্দ লাগিছে আৰু বজাৰখন দেই। দেখিছেনে আপোনালোকে, ইমান ধুনীয়া। চাৰিওফালে বস্তু আছে, ফ্ৰুটছ একেলগে আছে আৰু মানে মাছ বজাৰ, মাংস বজাৰ চবখিনি মানে একেলগে, চব্জি বজাৰ, ফ্ৰুটছৰ দোকান, তাৰপিছত গোটেইখিনি মানে এটা এলেকাতে মানে ধুনীয়াকৈ আছে আৰু বিৰাট ভাল লাগিছে মোৰ। চাওকচোন ইমান ধুনীয়া চাবলৈ। কিন্তু ইয়াতে অকণমান চব্জিৰ দামবিলাক অলপ বেছি। আমাৰ ঢেকীয়াজুলিতকৈ অকণমান বেছি পাইছোঁ। আৰু এয়া কিন্তু ভাল লাগিছে আৰু বজাৰখন দেই, বিৰাট ভাল লাগিছে। কিবা কিবি ল'লোঁ আৰু চব্জি এইবিলাক যিকণ লাগে সেইবিলাক ল'লোঁ। এয়া দেখিছে, মই গোটেইখিনি দেখাই দিছোঁ আপোনালোকক। ইমান ধুনীয়া, বহুত ডাঙৰ এলেকা আৰু মানে। বজাৰৰ পৰা আহি পালোঁ আৰু এয়া আহি পালোঁ ঘৰ। সৰু মাছটো মই হেৰি কৰি ল'লোঁ, বাছি ল'লোঁ। দেখাই আছোঁ, এয়া সৰু মাছ আনিছিলোঁ। আৰু এইটো মিছা মাছটো যে পোৱালীক দেখিলে লাগিবই, সেইটো মাছ ইমান ভাল পায় সি। এইটো তাৰপিছত ঢেকীয়া বনাব লাগিব, ঢেকীয়া বনাম। তাৰপিছত এয়া মাছটো আৰু মেচকা টেঙা আনিছিলোঁ। মেচকা টেঙাৰ লগত বোলে সৰু মাছ খাব। বেচেৰাই যে ইয়াত আহি কিনে একো এনেকুৱা বস্তু মানে খাব নোপোৱাই হৈছে আৰু ক'ব গ'লে। সেইকাৰণে সি আৰু এইকেইদিন থাকিম বুলি অহাৰ কাৰণে বিৰাট ভাল পাইছে আৰু। এয়া এইফালে বাথৰুম আছে দেই। এইফালে আমাৰ এনেকুৱা অৱস্থা আৰু বৰ্তমান এমাহৰ কাৰণে আৰু কি আৰু ভাল অৱস্থা হ'ব ন। এইফালে মই কিবাকিবি কাটিলোঁ, মানে ঢেকীয়া শাকখিনি কাটিলোঁ। এইফালে টেঙাটো চাফা কৰি ল'লোঁ, এতিয়া বনাম আৰু। ভাজি হৈ গ'ল।
আৰু এয়া চাবচোন মই মাছৰ আঞ্জাটো কেনেকৈ বনাওঁ জানেই বাৰু চবেই কিন্তু মোৰ মতে মই বনাইছোঁ আৰু আজি অকণমান থুলমূলকৈ বনাই দিছোঁ আৰু পাতটো মই মেচকা টেঙাৰ পাতটো এনেকৈ কাটি লোৱা নাই ডাঙৰ ডাঙৰকৈ থৈছোঁ আজি মানে টোটেলি মানে হাজবেণ্ডৰ ডিমাণ্ডত আৰু তাৰ ইচ্ছামতে বনাইছোঁ সেনেকৈ ভাল পায় সি ডাঙৰ ডাঙৰকৈ মানে চোবাব পাৰিলে ভাল পায় আৰু সেইটো কাৰণতে এয়া চাই থাককচোন কেনেকৈ বনাওঁ আৰু মই সৰু সুৰা দুটামান বাচন লৈ আহিছিলোঁ যেনেকুৱা কাঁহী দুখন আৰু এইটো সৰু কেৰাহীটো তাৰপিছত কুকাৰ এটা এনেকৈ লৈ আহিছিলোঁ আৰু বাকী চুলাটো কিনিছোঁ আৰু গেছটো ইয়াতে কিনিছোঁ মানে ইয়াৰ ফ্ৰেণ্ডে হেল্প কৰিছে আৰু গেছটো দিছে খালী গেছ মানে দিছে আমি ভৰাই লৈছোঁ আৰু তাৰপিছত এনেকৈ বাকী চবেই মানে ৰুম চুম বিচাৰি দিয়া ফ্ৰেণ্ডবিলাকে মানে ইয়াৰ মানে কৰা কামবিলাক একেলগে লগত কৰাবিলাকেই হেল্প কৰি দিছে আৰু বিচাৰি দিছে আৰু অলপ চলপ এয়া মোৰ মাছ চাছ দিয়া দেখাই নাথাকিলোঁ চব্জি হৈ গ'ল এতিয়া মই ঢেকীয়াখিনি ভাজিম আজিৰ ভিডিঅ'টো এইখিনিতে শেষ কৰিলোঁ আৰু ল'ৰা সেইফালে কিবা কিবি খেলি আছে আৰু এয়া মই চব্জি তব্জি চব বনোৱা মেলা কৰি দিলোঁ আপোনালোকে ভিডিঅ'টো কেনেকুৱা পালে জনাব আৰু নেক্সট ভিডিঅ'ত আৰু ভাল ভাল ভিডিঅ' আহি আছে আপোনালোকক শিৱসাগৰ দেখাম বুলি এতিয়ালৈকে বাই বাই